নমস্কাৰ প্ৰিয় দৰ্শক ঈশান নিউজৰ বিশেষ অনুষ্ঠান শিশুমনৰ এক খণ্ডলৈ মই মেধাজ্যোতি নাথে আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আৰু এই অনুষ্ঠানটিত মই সদায় কিছু ন প্ৰতিভা আপোনালোকৰ সন্মুখত দেখাবলৈ চেষ্টা কৰোঁ ঠিক তেনেদৰেই আজি আমাৰ লগত উপস্থিত আছে এগৰাকী প্ৰতিভাৱান শিশু কণ্ঠশিল্পী তেওঁ বিভিন্ন ধৰণৰ গীত গোৱাৰ লগতে অসমীয়া সংস্কৃতিটোকো চৰ্চা কৰি আহিছে মই পোনপ্ৰথমতে আপোনালোকৰ সৈতে তেওঁক চিনাকি কৰি দিছোঁ আৰু এওঁ হ'ল শ্ৰুতি মাধুৰ্য শ্ৰুতি আজিৰ আমাৰ অনুষ্ঠানটিলৈ তোমাক স্বাগতম জনালোঁ আৰু এইখিনিতে আমাৰ শ্ৰুতিৰ লগত বাদ্যযন্ত্ৰত সহযোগ কৰিব হাৰমনিয়ামত শ্ৰুতিৰ মাক জ্যোতিকা কলিতাই তবলাত ধৰমপ্ৰতিম শৰ্মা ছাৰে আৰু কিবোৰ্ডত প্ৰবীণ শিল্পী ৰাজকুমাৰ দাসে মই তিনিওগৰাকীকে আজিৰ অনুষ্ঠানলৈ স্বাগতম জনালোঁ আৰু এতিয়া শ্ৰুতি মই তোমাৰ পৰা গীত শুনিম কিন্তু তাৰ আগত তুমি তোমাৰ পৰিচয়টো মোক কোৱাচোন হয় মই শ্ৰুতি মাধুৰ্য মই নাৰ্চাৰী গুৱাহাটীত থাকোঁ মই নীলাচল জাতীয় বিদ্যালয়ৰ ৩য় শ্ৰেণীৰ পঢ়োঁ আৰু এবাৰ শ্ৰুতি তুমি কোনটো গীতেৰে আমাৰ অনুষ্ঠানটি আৰম্ভ কৰিবা মই জয়ন্ত হাজৰিকা দেৱৰ এটি গীত গাবলৈ চেষ্টা কৰিছোঁ হাৰ পাম মই পুতি নিশাতে নিয়ৰ যেতিয়া হৰে বাতৰ শুকান ধূলি সেমেকা যিটো প্ৰহৰে কৰে হাৰ পাম মই পুতি নিশাতে নিয়ৰ যেতিয়া হৰে বাতৰ শুকান ধূলি সেমেকা যিটো প্ৰহৰে কৰে
খুব সুন্দৰ শ্ৰুতি ইমান ধুনীয়াকৈ তুমি জয়ন্ত হাজৰিকাদেৱৰ গীতটি পৰিৱেশন কৰিলা আৰু নিৰ্মল প্ৰভা বৰদলৈ বাইদেৱে লিখা আৰু জয়ন্ত হাজৰিকাদেৱে গোৱা গীতসমূহৰ কথানো মই কি ক'ম ইমান ধুনীয়া ইমান ধুনীয়া ৱৰ্ডিংছেৰে তেখেতে লিখিছে ইমান ধুনীয়া গীতটোৰ কথা আৰু এটা কথা ক'ব খুজিছোঁ যে মই আগৰ দিনত কিছুমান জুতি আছিলে যেনে নিৰ্মল প্ৰভা বৰদলৈ বাইদেৱে লিখা বেছিভাগ গীত আমাৰ জয়ন্ত হাজৰিকাদেৱে গাইছিল তেনেদৰে কেশৱ মহন্ত দেৱে লিখা আমাৰ গীতসমূহ বেছিভাগ খগেন মহন্ত দেৱে গাইছিল তেনেধৰণৰ কিছুমান জুতি আছিল অৰ্থাৎ এজনে লিখে বা সুৰ দিয়ে আৰু এজনে গায় হয়নে এইবাৰ আমি তোমাৰ পিছৰ গীতটোলৈ আগবাঢ়িছোঁ এইবাৰ মই দলি ঘোষ বাইদেউৰ এটি গীত গাবলৈ চেষ্টা কৰিছোঁ ঠিক আছে খুব সুন্দৰ শ্ৰুতি মোৰ আন এটি প্ৰিয় গীত গাই শুনালা আৰু দলি ঘোষ বাইদেৱে গোৱা গীতসমূহতো বহুত ভাল হয়নে তেওঁ বিভিন্ন ধৰণৰ অসমীয়া গীত গাইছে বহু গীত গাই গৈছে অসমীয়া গীত আৰু এই গীতটিৰ কথা আৰু সুৰ হীৰেণ গোহাঁইদেৱৰ আৰু মই এটা কথা কওঁ যে আমাৰ নৱপ্ৰজন্মৰ যিসকল শিল্পী তেখেতসকলে মাত্ৰ গায়কজনৰ নামহে উল্লেখ কৰে আৰু মই মোৰ পূৰ্ব অনুষ্ঠানটো কৈ আহিছোঁ যে তেখেতসকলে যদি গায়কজনৰ নামৰ লগতে সংগীত পৰিচালনা কোনে কৰিছিল গীতটোৰ কথাকাৰ আছিল বা সুৰকাৰ আছিল সেইসমূহ যদি সমানে সমানে উল্লেখ কৰি যায় তেনেহ'লে তেখেতসকলৰ প্ৰতি এটা শ্ৰদ্ধা জনোৱা হয় যে তেখেতসকলে ইমান কষ্ট কৰি যে গীতসমূহ বনালে বা গীতসমূহ ৰচিলে তাৰ প্ৰতি এটি শ্ৰদ্ধা জনোৱা হয় হয়নে বাৰু তুমি যে এতিয়া ইমান ধুনীয়াকৈ গীতসমূহ গাইছা তুমি বাৰু সংগীতৰ সুৰীয়া যাত্ৰাটো কেতিয়া আৰম্ভ কৰিলা
মোৰ সংগীতৰ সুৰীয়া যাত্ৰা 3 বছৰৰ পৰা আৰম্ভ হৈছিল হয় আৰু তোমাক এই গীতসমূহ গাই যাবলৈ বাৰু কোনে অনুপ্ৰেৰণা দিয়ে মোক এই গীতবিলাক গাই যাবলৈ মোৰ মা দেউতা দাদা মোক অনুপ্ৰেৰণা দিয়ে আৰু তোমাৰ ঘৰত ককা আইতা নিশ্চয় আছে নাই ন বাৰু যিয়ে নহওক তেখেতসকলে ওপৰৰ পৰা তোমাক অনুপ্ৰেৰণা দি যাওক এতিয়া তুমি আন এটি গীতলৈ তোমাৰ আন এটি গীত কোৱা এই গীতটো অনিল কলিতা দেৱে লিখা আৰু মোৰ বৰদেউতাই গাইছিল আমাৰ ককাই খবৰ পঢ়ে এটা দুটা কয় আইতাই কাষত বহি তাকে শুনি ৰয় আমাৰ ককাই খবৰ পঢ়ে এটা দুটা কয় আইতাই কাষত বহি তাকে শুনি ৰয় ককাই কোৱা কথা শুনি আইতাই খাই ভয় ককাই কোৱা কথা শুনি আইতাই খাই ভয় সাধু কথা আজিকালি এটাও নকয় আমাৰ ককাই খবৰ পঢ়ে এটা দুটা কয় আইতাই কাষত বহি তাকে শুনি ৰয় দিনে দিনে বাঢ়ি আহে বন্ধ হৰতাল স্কুলৰ লেঠা কমি গ'লে আমি পাওঁ ভাল গালি পাৰি ককাই আমাক বুজাই কিবা কয় আমাৰ ককাই খবৰ পঢ়ে এটা দুটা কয় আইতাই কাষত বহি তাকে শুনি ৰয় শিশু নাৰী কাটি মাৰি মানুহ ৰজা হয় ৰজা ৰাণী খেলিবলৈ লাগে হে ভয় শিশু নাৰী কাটি মাৰি মানুহ ৰজা হয় ৰজা ৰাণী খেলিবলৈ লাগে হে ভয় বেচা কিনা কৰে হেনো জীৱন আৰু নাম কাহানি যে ককাৰ কথা আমি বুজি পাম এইবোৰ কথা বুজিলে মানুহ ডাঙৰ হয় আমাৰ ককাই খবৰ পঢ়ে এটা দুটা কয় আইতাই কাষত বহি তাকে শুনি ৰয় 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 খুব সুন্দৰ শ্ৰুতি মাধুৰ্য বৰ ধুনীয়া গীতটি পৰিৱেশন কৰিলা দেই আৰু এই গীতটি মই প্ৰথম শুনিছোঁ মই আগতে ক'তো শুনা নাই আৰু এই গীতটি তুমি কাৰ বুলি ক'লা মোৰ বৰদেউতা ভৱেশ কলিতা দেৱে লিখা আৰু গাইছিল কোনে গাইছিল বৰদেউতাই আৰু লিখিছিল অনিল কলিতাই হয় আৰু ইমান ধুনীয়া এটি যে গীত তেখেতে তোমাক উপহাৰ দি গৈছে বা আমাক সকলোকে উপহাৰ দি গৈছে সেয়েহে মই ইয়াৰ পৰাই তেখেতলৈ শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ বাৰু এটা তোমাক এতিয়া তোমাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ যে তুমি যে ইমান ধুনীয়া গীতসমূহ গাই গৈছা এই অসমীয়া গীতসমূহৰ প্ৰতিনো তোমাৰ ধাউতি কিদৰে আহিল আজিকালিৰ নৱপ্ৰজন্মক দেখা গৈছে যে তেখেতসকলে ৱেষ্টাৰ্ণ গীত বা পাশ্চাত্য সংগীতৰহে বেছি চৰ্চা কৰে হয়নে অসমীয়া গীত মাতৰ চৰ্চা তেখেতসকলে প্ৰায় নকৰাই হৈছে আৰু সেয়েহে তোমাৰনো অসমীয়া গীতৰ প্ৰতি ধাউতি কিদৰে আহিল মোৰ অসমীয়া গীত বহুত ভাল লাগে সেইবাবে মই অসমীয়া গীত গাই ভাল পাওঁ অসমীয়া গীত গাই ভাল পাওঁ হয়নে আৰু তোমাৰ মায়ে চাগে তোমাক নিশ্চয় কয় অসমীয়া গীতসমূহ গাবলৈ বা তোমাৰ মাও চাগে তোমাক আগৰ পৰাই তোমাক সৰুৰ পৰাই তুমি অসমীয়া গীতসমূহ শুনি আহিছা যিহেতু মই গম পাইছোঁ যে তোমালোকৰ ঘৰত এটি সংগীতৰ পৰিৱেশে থাকে হয়নে তোমাৰ মায়েও নিজেও হাৰমনিয়াম বজায় তোমাৰ মায়ে আজি তোমাৰ লগত হাৰমনিয়াম সংগত কৰি আছে হয়নে
হয় হয় আৰু মই এতিয়া তোমাৰ মাৰ পৰা দুটামান কথা জানিব বিচাৰিম সেয়েহে মই মোৰ খুৰীৰ ওচৰলৈ আহিছোঁ নমস্কাৰ আপোনাৰ অনুষ্ঠানলৈ স্বাগতম জনালোঁ আপোনাক আৰু আপোনাৰ ছোৱালীয়ে যে আজি ইমান সুন্দৰকৈ অনুষ্ঠান পৰিৱেশন কৰিছে আপোনাৰ বাৰু মনৰ ভাৱটো আমাক অলপ কওকচোন মনৰ ভাৱ মানে নাজানো ভালকৈ গাব পাৰিছে নে নাই কিন্তু গাইছে মোৰ খুব ভাল লাগিছে তাই গাইছে আৰু ভালকৈ চৰ্চা কৰি পুনৰ আকৌ ভালকৈ গাবলৈ চেষ্টা কৰক সেইটোৱে মোৰ কামনা নিজৰ ছোৱালী ভালকৈ গান গালেতো সকলোৰে ভাল লাগিব হয় ঠিক আছে এবাৰ মই তুমি শ্ৰুতি আমাক পুনৰ এটি গীত শুনো এবাৰ হয় ঠিক এইবাৰ মই কণ্ঠ ৰাণু বৈশ্য বাইদেউৰ এটি গীত গাবলৈ চেষ্টা কৰিছোঁ কিয় সৰি যায় ফুল ফুলি ফুলি সৰি যায় কিয় সৰি যায় কিয় সৰি যায় ফুল ফুলি ফুলি সৰি যায় কিয় সৰি যায় কিয় সৰি ঢুলি
ভৰি যায় এয়া ভৰি যায়। খুব সুন্দৰ শ্ৰুতি ৰাণু বৈশ্য বাইদেৱে গোৱা এই শাস্ত্ৰীয় সংগীতৰ ওপৰত আধাৰিত এই গীতটি ইমান ধুনীয়াকৈ তুমি পৰিৱেশন কৰিলা আৰু গীতটিৰ কথা আৰু সুৰ কাৰ আছিল জানানে? গীতটিৰ কথা আৰু সুৰ আছিল যামিনী হাজৰিকাদেৱৰ। আৰু এতিয়া যিহেতু আমাৰ সময় একেবাৰে শেষ হৈ আহিছে সেয়ে তুমি ইমান ধুনীয়াকৈ গীতসমূহ পৰিৱেশন কৰাৰ বাবে তোমাক ধন্যবাদ জ্ঞাপন কৰিলোঁ। এতিয়া তুমি শেষত আমাক কি শুনাবা? এইবাৰ মই আৰু বোলছবিৰ এটি গীত গাবলৈ চেষ্টা কৰিছোঁ। नैनों में दर्पण है दर्पण में कोई देखो जिसे सुबह हो शाम। बोलो जी बोलो ये राज खोलो हम भी सुने दिल को था। या तो है धरती या है गगन या तो है सूरज या है पवन उसका तो साजन है नाम। नैनों में दर्पण है दर्पण में कोई देखो जिसे सुबह हो शाम। मस्ती में गाए दिल को लुभाए कानों में मिस्री की खोले। बोलो जी बोलो ये राज खोलो मेरा भी मन आज रोले। या तो कोयल की है रागिनी या तो पायल है या बांसुरी उसका तो सजनी है नाम। नैनों में दर्पण है दर्पण में कोई देखो जिसे सुबह हो शाम। बोलो जी बोलो ये राज खोलो हम भी सुने दिल को था। या तो है धरती या है गगन या तो है सूरज या है पवन उसका तो साजन है नाम। नैनों में दर्पण है दर्पण में कोई देखो जिसे सुबह हो शाम। খুব সুন্দৰ শ্ৰুতি ইমান ধুনীয়াকৈ তুমি গীতটি পৰিৱেশন কৰিলা আৰু তুমি এইমাত্ৰ যিটো গীত পৰিৱেশন কৰিলা সেইটো মূলতঃ এটা অসমীয়া গীত আছিল জানানে? হয় হয় আৰু তোমাৰ উশাহ কহুৱা কোমল এই গীতটি আছিল ভূপেন হাজৰিকাদেৱে ৰচনা কৰা হয় আৰু এই গীতটি ভূপেন হাজৰিকাদেৱে সুৰ দিছিল হয়। আৰু গীতটি কিন্তু অনুবাদ কৰি দিছিল মায়া গোবিন্দ দেৱে। হয় হয় আৰু এই যোনটো नैनो में दर्पण এই গীতটি হিন্দীৰ কিন্তু অতি বিখ্যাত দুজন গায়ক গাইছিল কোন জানানে বাৰু? হয় তেওঁলোক হ'ল লতা মংগেশকাৰ আৰু কিশোৰ কুমাৰ দেৱ। দুয়োগৰাকী 19শ শতিকাৰ একোগৰাকীকৈ মহান গায়ক গায়িকা আছিল আৰু তুমি ইমান ধুনীয়াকৈ গীতসমূহ চৰ্চা কৰাৰ বাবে তোমাক আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। মোৰ অনুভৱ হয় যে তুমি সংগীতৰ সঠিক পথেৰে আগবাঢ়ি গৈছা আৰু ভৱিষ্যতে যাতে তুমি এগৰাকী প্ৰখ্যাত শিল্পী হ'ব পাৰা বিখ্যাত শিল্পী হ'ব পাৰা তাৰ বাবে মই আশা কৰিলোঁ। এতিয়া যিহেতু আমাৰ সময় কমি গ'ল সেয়ে তোমাক আমি বিদায় দিব লাগিব কিন্তু বিদায় দিয়াৰ আগতে তুমি ঈশান নিউজৰ শিশুসকলক কি ক'বা? মই ঈশান নিউজৰ শিশুসকলক ক'লোঁ লকডাউন হৈ আছে সেইবাবে ঘৰৰ ভিতৰতে সোমাই থাকক আৰু এইবিলাক সৃষ্টিশীল কামবোৰ কৰি যাওক ন। আৰু মই তোমাকো ধন্যবাদ জ্ঞাপন কৰিলোঁ লগতে তোমাৰ লগত বাদ্যযন্ত্ৰত সংগত কৰা শিল্পীসকলকো মই মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। প্ৰিয় দৰ্শক আজিৰ অনুষ্ঠানটি মোৰ লগতে নিশ্চয় আপোনালোকেও উপভোগ কৰিলে। এগৰাকী প্ৰতিভাৱান কণমানি শিল্পী আজি আমাৰ লগত উপস্থিত আছিল আৰু তেখেতৰ কণ্ঠৰ যাদুৱে নিশ্চয় আপোনালোককো আপ্লুত কৰিলে। আৰু এনে অহা কিছু খণ্ডত আৰু কিছু প্ৰতিভাৱান কিশোৰ সৈতে মই মেধাজ্যোতি নাথে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।